আৰু ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকি ৰঙালী বিহুক আদৰিবলৈ সাজু হৈছে অসমীয়া ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে উদালগুৰিৰ বড়ো জনগোষ্ঠীৰ লোকসকলেও সাজু হৈছে ৰঙালী বিহুক আদৰিবলৈ আৰু ইতিমধ্যে তেওঁলোকে সাজু হৈছে বৈশাগুৰ বাবে এইদৰে বাগৰুম্বা নৃত্যৰ অনুশীলন কৰি থকা দেখিবলৈ পোৱা গৈছে চেনেহৰ বিহুটিক আদৰিবলৈ খেৰাই হাঞ্জা জাৰা ফাগলা বৈশাগু নৃত্য আখৰাৰে সাজু হৈছে তিয়াপুখুৰী গাঁৱৰ ডেকা গাভৰুসকল ব্যতিক্ৰমী বড়োভূমিৰ বড়ো জনগোষ্ঠীয় লোকসকল ইতিমধ্যে এইদৰে নৃত্যৰ অনুশীলনত ব্যস্ত হৈ যোৱা পৰিলক্ষিত হৈছে বাগৰুম্বা নৃত্যত এইদৰে তেওঁলোকে মুগ্ধ হোৱা দেখিবলৈ পোৱা গৈছে কিদৰে সাজু হৈছে বড়ো যুৱক যুৱতী আমি দেখুৱাইছো কলা কৌশলীসকল সেই সন্দৰ্ভত সতীৰ্থ সাংবাদিকে যুগুত কৰিছে প্ৰতিবেদন আগবঢ়াইছো সেই প্ৰতিবেদনখন হেপাহৰ ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন আৰু ইতিমধ্যে বিহুক প্ৰস্তুতি চলাই থকা দেখিবলৈ পোৱা গৈছে আৰু ব্যতিক্ৰম নহয় অসমত বসবাস কৰা আন এটি জনগোষ্ঠীয় লোক বড়োমূলীয় জনগোষ্ঠীৰ লোক পুনতে সহযোগী কেমেৰা পাৰ্চনক মই কিছু দৃশ্যাংশ দেখুৱাবলৈ অনুৰোধ জনাম এয়া হৈছে ওদালগুৰি জিলাৰ কলাইগাঁও তিয়াপুখুৰীৰ সামগ্ৰিক পৰিৱেশ মই দেখুৱাই আছোঁ সহযোগী কেমেৰা পাৰ্চনে দেখুৱাই আছে তিয়াপুখুৰী গাঁৱত এনেদৰে বড়ো জনগোষ্ঠীয় লোকসকলে যি তেওঁলোকৰ যি ৰঙালী বিহু বৈশাখী বিহুক আদৰিবলৈ এনেদৰে যুৱক যুৱতীসকলে তেওঁলোকৰ যি বৈশাখী নৃত্য সেই বৈশাখী নৃত্যত আখৰা কৰি থকা দেখিবলৈ পোৱা গৈছে সহযোগী কেমেৰা পাৰ্চনে ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাই আছে যিহেতু অসমত বিভিন্ন জাতি জনগোষ্ঠীয় লোকসকলে বাস কৰে তাৰে অন্যতম জনগোষ্ঠী হৈছে বড়োমূলীয় জনগোষ্ঠী আৰু বড়োসকলেও বিহুক আদৰিবলৈ এনেদৰে আত্মহৰা হোৱা দেখিবলৈ পোৱা গৈছে যিহেতু ৰঙালী বিহু বুলি ক'লে আমাৰ বুকুৰ আপোন ঠিক তেনেদৰে বড়ো জনগোষ্ঠীয় লোকসকলেও যি বৈশাখী বিহুক আদৰিবলৈ এনেদৰে তেওঁলোকৰ যি লোক নৃত্য বৈশাগু নৃত্যৰে তেখেতসকলে আখৰা কৰি আছে যিহেতু বিহু সমাগত ৰঙালী বিহু সমাগত সেই ৰঙালী বিহুক আদৰিবলৈ এনেদৰে প্ৰস্তুতি চলাই থকা দেখিবলৈ পোৱা হৈছে মই পোনে পোনে ইয়াত উপস্থিত থকা বাইদেউসকলৰ পৰা মই কথা পাতিবলৈ চেষ্টা কৰিম বাইদেউ কিমান দিনৰ পৰা এনেদৰে প্ৰস্তুতি চলাই আছে আমাৰ এক বছৰমান হৈছে কিজানি এক বছৰ হৈছে যিহেতু বিহু সমাগত ৰঙালী বিহু আপোনালোকৰ বৈশাখী বিহু ওচৰতে আছে প্ৰস্তুতি কেনেকুৱা ভালে চলিছে ভালে চলি গৈছে আমাৰ প্ৰতি বছৰে নিশ্চয় আপোনালোকে কৰে কৰোঁ মই আৰু এগৰাকী বাইদেউ আছে বাইদেউৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম কি ক'ব বাইদেউ কেনেকুৱা লাগিছে বিহু ওচৰত আছে নাই আমি বহুত উলহ মালহেৰে বিহু আমি খেদিম তাৰমানে বিহুৰ গাঁৱতে আমি গাঁৱৰ পৰা বাহিৰত যাম আৰু তেনেকুৱাকৈ বিহুৰ আখৰা চলাইছে এতিয়া প্ৰস্তুতি চলাইছে নিশ্চয় অসমৰ বিভিন্ন প্ৰান্তত আপোনালোকে নিশ্চয় আপোনালোকৰ কৃষ্টি প্ৰদৰ্শন কৰে হয়নে হয় আমি যোৱা 23 তাৰিখে কলাইগাঁও খাম্পাশালাত গৈ আহিলোঁ আৰু এতিয়া বৰ্তমান তেনেকুৱা প্ৰগ্ৰেম পৰা নাই আমি যাম আৰু প্ৰগ্ৰেম পৰিলে তেনেকুৱা যাম কি কি নৃত্য আপোনালোকে আখৰা কৰি আছে আমি এতিয়া জাৰা ফাগলা বৈশাগু তাৰপিছত আৰু সত্ৰলি তাৰপিছত বাগৰুম্বা এনেকুৱা বিভিন্ন ধৰণৰ অসমবাসী ৰাইজক বিহুৰ শুভেচ্ছা দিব নেকি কি কয় অসমবাসী ৰাইজক বিহুৰ শুভেচ্ছা দিবনে হয় হয় শুভেচ্ছা দিব লাগিব বড়ো ভাষাৰে হয় ধন্যবাদ মই সহযোগী কেমেৰা পাৰ্চনক কিছু দৃশ্যাংশ দেখুৱাবলৈ অনুৰোধ জনাম আপোনালোকে দেখিব পাৰিছে এনেদৰে ওদালগুৰি জিলাৰ তিয়াপুখুৰীত যি ৰঙালী বিহুক আদৰিবলৈ যি বৈশাখী বিহুক আদৰিবলৈ বড়ো জনগোষ্ঠীয় লোকসকলে তেওঁলোকৰ যি লোকনৃত্য বৈশাগু নৃত্যৰে এনেদৰে তেখেতসকলক আখৰাত ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে মই ওদালগুৰি জিলাৰ টংলাৰ পৰা অমৰজিৎ ৰাভা আছাম টক্স